Hello guys, welcome to my YouTube channel. পানী চাব পাৰে দেই এবাৰ পানী হৈ গৈছে পুৰা এফালে বগা আৰু কোনে কোনে মাছ ধৰি ভাল পায় আহক মাছ ধৰিমে ইয়াত ঢেৰ মাছ ওলায় আহক কাৰ মাছ ধৰিবলৈ ইচ্ছা আছে এফালে অকণ বাম আছে এইটো সাইডত বাম বাম মাটি পানী অকণ কম হয় এইটো সাইড সব এফালে মেইন দটো আছে এফালে দহলে যায় মাছ ওলাইছে পানী দেখিছেনে এয়া ধানৰ খেতিৰ টাইমত পানী মানে এনেকুৱাকৈ পানী আহিছে পাহাৰৰ পৰা মানে পানী আহিছে এইটো আহিয়ে আছে আৰু পানী ইমান পানী হৈ যাব বুলি ভবাই নাছিলোঁ এক ৰাতিতে এনেকুৱা পানী হৈ গ'ল এখন এৰাবাৰী বুলি কয় একদম পুৰণা বাৰী মানে আমাৰ আগৰ ককাহঁতৰ এখন বাৰী মানে কাছমাৰী টাৱাৰটো ওলাই আছে সেইখন এৰাবাৰী আৰু এটা আমাৰ ককাহঁতে থাকে হ'লে তাত পুৰণা বাৰী এতিয়া আকৌ সেয়াৰ পৰা আহি পিনে আকৌ এইফালে ইয়াত এইখন বাৰী থকা হয় পানী চাবলৈ আহিছে আহৈ পুৰা মাছ ওলাইছে মাছ ধৰিবি এইটো বৰ পুখুৰী বুলি কয় আগৰ দিনীয়া পুখুৰী মানে ডাঙৰ পুৰা পানী হৈছে মানে বৰ পুখুৰী ফুল আৰু বৰ পুখুৰী মানে এই পুখুৰীটো আগৰ পৰাই আছে তাত চবেই মাছ ধৰিব পাৰে আমাৰ গাঁৱৰ মানুহে মানে ইমান পানী মাজে মাজে আগতে ঘৰ আছিলে তাতহে আছিলে পুৰণা ঘৰ এতিয়া যেনিবা এইফালে হৈ থাকিলে আৰু ঘৰটো এপাক ঘূৰি কৰি এইটো চাইডত হৈ থাকিলে এতিয়া ৰাস্তাৰ ফালে হৈ থাকিলে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু বেল আইকনটো দবাই দিবলৈ নাপাহৰিব